OMG এক দিনত 1 কেজি weight বাঢ়িছে যোৱাকালি যেতিয়া মই জুখিছিলো তেতিয়া মোৰ weight আছিলে পুৰাপুৰি 90 কেজি মই নেক্সট এই 45 ডেজ অফ 10000 mg এনাবলিক ইনজেক্ট কৰিবলৈ যাম steroid কেতিয়া আপোনাক ডাইৰেক্ট মাসল বনাই নিদিয়ে মই কৈছো নহয় আপোনাৰ ৰেড ব্লাড সেল বাঢ়িব আপোনাৰ ষ্ট্ৰেংথ গেইন হ'ব হাংগাৰটো যেতিয়া বাঢ়ে হাংগাৰটো বাঢ়িলে আপোনাৰ মেটাবলিজম বাঢ়িব মেটাবলিজমে আপোনাৰ ক্যালোৰিটো বাৰ্ন কৰে যিমানখিনি বস্তু আছে steroid আছে এই গুটেখিনি মোৰ টোটাল পৰিছে 8000 টকা সো কষ্ট হেল্ল গাইজ গুড মৰ্নিং আৰু আজি হয় দেওবাৰ সো আজি মোৰ ৰেষ্ট ডে কোনো ধৰণৰ এক্সাৰসাইজ নাই আৰু আজি অলপ লেট কে উঠিছো 9টা বজাত উঠিলো মই সো উঠি পেলাই ফ্ৰেছ হৈ পেলাই প্ৰথমে গৰম পানী অলপ খালো গৰম পানী খাই মাছ গেনাৰ এক্স কিউব ললো আৰু এতিয়া বাইছে পুৰাপুৰি 10টা আৰু 10টা বজাত মই লৈ আছো মোৰ ওটছ মিল 200 গ্ৰাম সো এটু খাম সো যেহেতু নেকি এক্সাৰসাইজ নাই আজি জাস্ট ৰেষ্ট ডে হয় হেতু কাৰণে আজি খোৱা হ'ব আৰু খোৱা হ'ব বডিটোৰ মাসল ফাইবাৰ বিলাকে যেতিয়া ৰেষ্ট পায় নেক্সট দিনা ওয়ার্কআউট কৰি বহুত ভাল লাগে আৰু বহুত ধুনিয়া এটা ফিল হয় ফ্ৰী ফিল হয় একদম স্ট্ৰেছলেস সো কাইলে এক্সাৰসাইজ কৰি লাগিব বহুত মজা আৰু কাইলে হ'ব মোৰ বেকৰ এক্সাৰসাইজ মোৰ এটা পাৰ্সেল আহিছে সো কি পাৰ্সেল মই আপোনাক দেখুৱাই আছো প্ৰথমে ওটছ মিলটো খাই লম যেহেতু নেকি আৰু বেছি দিন নাই মোৰ 60 ডেজ হ'বলে 60 ডেজৰ পাছত আকৌ নতুন ওয়ার্কআউট স্কেডিউল হ'ব আৰু মোৰ ক্যালোৰি ইনটেকটো বাঢ়িব বৰ্তমান লৈ আছো 4900 টু 5000 ৰ উচৰি আজি মোৰ 55 নম্বৰ দিন হয় আৰু আমাৰ হাতত বহুত বেছি দিন নাই 45টা দিন বাকি আছে 5 দিনৰ পাছত মোৰ ওয়ার্কআউট স্কেডিউল আৰু ডায়েট প্ল্যানটো মই কি কৰিম মই আপোনালোকক জনাম একচুয়ালি কষ্ট অলপ হৈছে মোৰ কাৰণ ইমান মেইনলি এক্সাৰসাইজ কৰাটো বহুত বেছি কষ্ট নহয় এক্সাৰসাইজটো সবেই কৰিব পাৰে আৰামছে 1.5 ঘণ্টা মানে দিব পাৰে বাট মেইনলি হৈছে আপোনাৰ খোৱাটো আপোনাৰ মিল বিলাক 1 ঘণ্টায় ল'বলগীয়া হয় যাৰ ফলত আপুনি কতো যাবও নোৱাৰে বহুত সময়ৰ কাৰণে কিবা কাম থাকিলেও আপুনি টিফিন লৈ যাবলগীয়া হয় য'ত খাবও নোৱাৰে সো বহুত স্যাক্ৰিফাইস কৰিব লাগে তাৰ পাছত এটা বডি বনে বৰ্তমান মোৰ weight হৈ গ'ল 90 কেজি টাৰ্গেট আছিল 100 কেজি হোৱাৰ বৰ্তমান আছে 90 কেজি মই আপোনালোকক weight মেচিনত জুখি দেখুৱাই আছো weight কিমান আছে তাৰ পাছত এটা পাৰ্সেল আহিছে পাৰ্সেলটো মই খুলি দেখুৱাম আপোনালোকক কি পাৰ্সেল আহিছে ক'ৰ পৰা আহিছে আৰু পাৰ্সেলৰ ভিতৰত কি আছে সো ভিডিওটো এক্সাইটিং হ'ব চাই থাকক আপোনালোকে দেখিছে খালি বহুত কষ্টৰে খাইছো ওটছখিনি এক গামলা ওটছ এইটো দেখিছা চৰিয়াটো কিমান ডাঙৰ আপোনালোকে এই গোটেই চৰিয়াটো ফুল হৈছে একচুয়ালি হিউম্যান বডিক ইমান ফুড নালাগে এজন নৰ্মেল মানুহক আৰু আপুনি যদি ঠেলি হেঁচি জুজবস্তি ইমানকে খাই আছে সো তাৰ ৰিজাল্ট কি হ'ব জানে ভাগৰ লাগিব সুস্তি হ'ব এলেহুৱা হ'ব কাম কৰিব মন নাযাব সো মোৰ অৱস্থা হেতুৱে হৈ আছে বৰ্তমান যেহেতু নেকি গাহৰিৰ বিজনেসও বন্ধ হৈ আছে আৰু বাকি যেটো এটা বিজনেস আছে হেতু বিজনেস বৰ্তমান ফোনতে চলাই আছো আৰু মই মোৰ পুৰা ফোকাস দি আছো এই 100 দিনৰ ট্ৰান্সফৰমেশন জাৰ্নিটোত গতিকে মই কি কৰো জানে এনেকা মিল লওঁ ভিডিও বনাও মিল লোৱাৰ পিছত শুই দিওঁ বিছনাত আকৌ উঠো মিল বনাও আকৌ মিল লওঁ শুঁ আগো বহু সো গোটেই দিনটো তেনেকৈ কৰিয়ে পাৰ হৈ যায় 3:30 4টা মান বজাত এক্সাৰসাইজ কৰিব যাওঁ 2-3 ঘণ্টা লাগি যায় সো তাৰ পৰা আহি আকৌ মিল লওঁ ভিডিও এডিট কৰো বহু খাওঁ এনেকৈ কৰো আপোনাৰ হগাটো বহুত ইম্পৰ্টেন্ট কাৰণ যিমান আপুনি হাগিব তেতিয়া আপোনাৰ পেট খালি হ'ব হজম হ'ব ভালকে হজম হলে আপোনাৰ লেটিন লাগিব সো লেটিন লাগিলে আপুনি লেটিন উলিয়াবলৈ যাব তাৰ পাছত আকৌ আপুনি ক্যালোৰি ইনটেক কৰিব সো হগাটো হৈছে বডি বিল্ডিঙৰ এটা মেইন বস্তু গতিকে হেতু আপোনালোকে কেতিয়াও স্কিপ নকৰিব আৰু সো লাইফটো চলি আছে হগা খোৱা খাই হৈ গৈছো বৰিং বাট বডি বিল্ডিং গেমটোৱে হৈছে এনেকুৱা সো গিভ আপ কৰিব নহব মোটিভেট থাকিব লাগিব সো আপোনালোকে এয়া দেখিছে জিৰোত আছে মেচিনটো আৰু এটা মই উঠাৰ পাছত কিমান হ'ব চাওক সো দেখিছে আপোনালোকে 91 কেজি হৈ গৈছে
OMG, একদিনত 1 কেজি ৱেট বাঢ়িছে। যোৱাকালি যেতিয়া মই জুখিছিলোঁ তেতিয়া মোৰ ৱেট আছিলে পুৰাপুৰি 90 কেজি। আপোনালোকে দেখিলে মোৰ ৱেট 1 কেজি বাঢ়ি গ'ল এদিনত 1 কেজি ৱেট বাঢ়িছে। যোৱাকালি যেতিয়া মই জুখিছিলোঁ তেতিয়া আছিলে মোৰ ৱেট 90 কেজি আৰু এতিয়া আপোনালোকে দেখিছে 91 হৈ গ'ল। যোৱাকালিৰ পৰা আজিৰ ভিতৰত 1 কেজি ৱেট বাঢ়িছে। চ' ভাবক এনেকৈ যদি বাঢ়ি যায় অবভিয়াছলি মই 100 ক্ৰছ কৰি দিম। বাট নাজানো যোৱাকালিৰ পৰা আজি ছাডেনলি কিয় 1 কেজি বাঢ়িলে, কিন্তু এইটো বহুত খাতাৰনাক কথা। কিন্তু দেই ৱেট বাঢ়ি গৈছে 1 কেজি ৱেট এদিনত। এনেকৈ সদায় বঢ়া হ'লতো এইটো জাৰ্ণিত চাগে মোৰ 110-20 কেজিমান হৈ গ'লে হয়। বাট টাৰ্গেট আছে 100 কেজি। চাই লওঁ কিমানখিনিলৈকে যাওঁ। 100 নহ'লেতো 95 ক্ৰছ কৰিমেই চাগে। চ' বেছি নাই কাৰণ 4 কেজি আছে আৰু। চ' ভিডিঅ' বহুত এক্সাইটেড হ'ব এতিয়া। কিনো পাৰ্চেল আহিছে বলক পাৰ্চেলটো চাওঁ। পাৰ্চেলটো লৈ আহোঁ। পাৰ্চেলটো হ'ল এইটো চাওক। কি পাৰ্চেল, কি আছে ভিতৰত পটাপট ফাইলহে গম পাম। ময়ো নাজানো ইয়াৰ ভিতৰত কি আছে। চাই থাকক। এইটো কি হয় চাওক। দেখিছে কি হয়, কৈ আছো কি হয় এটা এটাকে। এইটো এটা আহিছে OMG, what is this? এইটো চাওক কি হয়, 3টা। আৰু এইটো চাওক এটা কি হয়, 4টা। তো গাইজ টোটেল 4টা পাৰ্চেল আহিছে। এয়া চাওক। আপোনালোকে ধৰিব পাৰিছে নে নাই কি হয় বস্তুটো, কি হয় এইটো টেবলেট ফৰ্মত আছে আৰু এই 3টা বস্তু লিকুইড ফৰ্মত আছে, অইল বেছ হয়। চ' খুলি দেখুৱাই আছো। আৰু ক'ৰ পৰা আনিছো এইটো আপোনালোকক মই নকওঁ বৰ্তমান। আহিছেতো বাহিৰৰ পৰাই, কিন্তু ক'ৰ পৰা আহিছে এইটো নকওঁ। বলক খুলি পেলাই দেখুৱাম ইয়াৰ ভিতৰত কি আছে, কেনেকুৱা আছে আৰু এই বস্তুটোনো দেখিবলৈ কেনেকুৱা। অসমৰ ভিতৰতে ফাৰ্ষ্ট টাইম মোৰ ইউটিউব চেনেলত ৰিভিল হৈ আছে এনাবলিক। চ' ইয়াৰ আগত এটা কথা কওঁ। কথাটো এই যে মই আপোনালোকক কাকো ৰিকমেণ্ড কৰা নাই এনাবলিক ল'বলৈ। মই লৈ আছোঁ কাৰণ মোৰ কিবা এটা গ'ল আছে। চ' গ'লটো ফিল আপ কৰিবলৈ মই ইউজ কৰি আছোঁ। আপোনালোকে ইয়াৰ পৰা দূৰত থাকক, আপোনালোকে নেচাৰেলিয়ে কৰিব পাৰিব। চ' আপোনালোকক মই দেখুৱাই দিওঁ কম্পনেণ্টকেইটা প্ৰথমে চাই লওক। চ' এইটো হৈছে টেষ্টষ্টেৰন ইনহেন্ট আৰু এইটো হৈছে ডেকাবলিন বা ডেকা বুলি কোৱা হয়, ইয়াক ডেকাননেট বুলিও কোৱা হয়। চ' এই 2টা কম্পনেণ্ট হৈছে টেষ্টষ্টেৰণৰ। চ' এই 2টা কম্পনেণ্ট আমাৰ বডিত অলৰেডি থাকে। টেষ্টষ্টেৰন যিহেতু নেকি মেলৰ মেজৰ হৰমন হৈছে। এইটো হৈছে বল্ডেনন বুলি কোৱা হয় বা বল্ডাবলিন। চ' এইটো ইউজ কৰে একচুৱেলি ঘোঁৰাক দিবলৈ। যেতিয়া নেকি ঘোঁৰাই ৰেচবোৰ কৰে, ডাঙৰ ৰেচ যেতিয়া হয়, ঘোঁৰা আৰু ষ্ট্ৰেংথটো গেইন হ'বলৈ আৰু ভাগৰ নালাগিবলৈ এইটো ঘোঁৰাক ইউজ কৰা হয়। বাট এতিয়া মইতো ঘোঁৰা নহয়, বাট মই ইউজ কৰি আছোঁ কাৰণ বডি বিল্ডাৰবিলাকৰ কিছুমান এইম থাকে আৰু এইবিলাকৰ অবিহনে সেই এইমটো ফিল আপ কৰিব নোৱাৰে। চ' সেইটো কাৰণে এইবিলাক ইউজ কৰে বা এইবিলাক লয়। আৰু তাৰ নেক্সটত মই দেখুৱাই দি আছোঁ। এইটো হৈছে ডাইনবল বুলি কোৱা হয় ইয়াক। চ' ইয়াৰ কামটো কি মই কৈ আছোঁ। চ' ডাইনবলৰ আপোনালোকে এনেকুৱা টেবলেট পাব। চ' ইয়াত আছে টোটেল 10টা টেবলেট, এনেকৈ 10টা ষ্টিফ আছে, টোটেল 100টা টেবলেটছ আছে। চ' এইখিনি আছে টোটেল আপোনাৰ ইয়াত আছে। এইটো 300 mg হয়, মানে 10 ml কে আছে, 1 ml 300 mg কে, টোটেল 3000 mg। চ' তেনেকৈ 3টা যদি আমি মিলাওঁ টোটেল 9000 mg আৰু টেবলেটটো যদি মিলাই দিওঁ টোটেল 10,000 mg। গতিকে মই নেক্সট এই 45 ডেজত 10,000 mg এনাবলিক ইনজেক্ট কৰিবলৈ যাম, পুছ কৰিবলৈ যাম। এই 45টা দিন বহুত এক্সাইটিং হ'ব মোৰ কাৰণে, কাৰণ এই 45টা দিনতে মই মেক্সিমাম গেইন কৰিম। আৰু যিহেতু নেকি মই ডাইনবল ল'ম,
ডাইনবলৰ কামটো মই কৈ আছোঁ ডাইনবলে আপোনাৰ বডিৰ ৱাটাৰ ৰিটেনশ্যন কৰে মানে বডিত ৱাটাৰ হোল্ড কৰে আৰু ষ্ট্ৰেংথ গেইন কৰায় যাৰ ফলত আপোনাৰ বডিটো বাল্কি লুক এটা আহে ঠিক আছে আৰু ৱাটাৰ যেতিয়া হোল্ড হ'ব আপোনাৰ বডি ৱেইটটো গেইন হ'ব আপোনাৰ বডিৰ ৱেইটটো বাঢ়িব চ' বাকী টেবলেটটোৰ কামখিনি ক'লোৱে আৰু অইল বেছখিনিৰ কামটো কি কৈ আছোঁ মই চ' ইয়াক এনাবলিক বুলি কোৱা হয় চ' বডিত দুটা ষ্টেজ থাকে এটা হৈছে এনাবলিক ষ্টেজ আৰু এটা হৈছে কেটাবলিক ষ্টেজ কেটাবলিক ষ্টেজ মানে হৈছে ভঙা বা ডিষ্ট্ৰেক্ট হোৱা যেতিয়া আপোনাৰ বডি নাবাঢ়ে বা কিবা কাৰণে বডি গ্ৰ' হোৱা নাই বা মাসেল লষ্ট হৈ আছে সেইটো কয় কেটাবলিক মুড বা কেটাবলিক ষ্টেজ আৰু যোনটো এনাবলিক ষ্টেজ য'ত আপুনি গ্ৰ' হৈছে আপোনাৰ মাসেল গ্ৰ' হৈছে বডিটো বনি আছে সেইটো হৈছে এনাবলিক ষ্টেজ এই কম্পোনেণ্ট কেইটা মই মোৰ বডি বনাবলৈ ল'ম সেইটো কাৰণে এনাবলিক বুলি কোৱা হয় আৰু এই কম্পোনেণ্ট কেইটাৰ কাম কি মই থুলমূলকৈ আপোনালোকক জনাই দি আছোঁ এইকেইটা যেতিয়া আপোনালোকে বডিত ইনজেক্ট কৰিব বডিৰ থ্ৰু দি ই ব্লাডলৈ যাব ব্লাডত গৈ ই প্ৰথম কথাটো হ'ল যে ৰেড ব্লাড চেল চ' আমাৰ বডিত তেজত ৰেড ব্লাড চেল নামৰ বস্তু এটা থাকে ৰেড ব্লাড চেল নামৰ বস্তুটোৱে কি কৰে আমাৰ বডিত মানে মাসেলত অক্সিজেনটো নিয়াৰ কাম কৰে ঠিক আছে চ' যেতিয়া আপোনাৰ বডিৰ ৰেড ব্লাড চেলবোৰ বাঢ়িব এইটো ল'লে ৰেড ব্লাড চেল বাঢ়ে ঠিক আছে চ' যেতিয়া আপোনাৰ বডিৰ ৰেড ব্লাড চেল বাঢ়িব তেতিয়া আপোনাৰ মাসেললৈকে অক্সিজেনটো বেছিকৈ পাব কাৰণ ৰেড ব্লাড চেলে আপোনাৰ অক্সিজেনটো মাসেললৈ লৈ যায় থ্ৰু দা ব্লাড ঠিক আছে সেইটো কাৰণে আপোনাৰ মাসেলত অক্সিজেনৰ লেভেলটো যেতিয়া বাঢ়িব তেতিয়া আপুনি এটা ভাল গুড পাম্প পাব ভাল পাম্প এটা পাব আৰু যাৰ ফলত আপোনাৰ মাসেল গেইন হ'ব আৰু দুই নম্বৰ কথা এইবোৰ ল'লে ষ্ট্ৰেংথ গেইন হয় চ' ষ্ট্ৰেংথ গেইন হ'লে কি হ'ব যেতিয়া আপোনাৰ ষ্ট্ৰেংথ গেইন হ'ব আপুনি তেতিয়া বেছিকৈ ৱেইট লিফ্ট কৰিব আৰু যেতিয়া ৱেইট লিফ্ট কৰিব তেতিয়া আপোনাৰ বেছিকৈ মাসেল গ্ৰ' হ'ব আৰু সেইমতে আপুনি যেতিয়া নিউট্ৰিশ্যনবোৰ ল'ব আপুনি যেতিয়া মিলবোৰ ল'ব সেই মিলৰ পৰা প্ৰটিন কাৰ্বহাইড্ৰেটছ ফেটছ নিউট্ৰিশ্যনবোৰ উলিয়াই ল'ব বডিয়ে চ' বডিয়ে উলিয়াই লোৱাৰ পাছত সেই নিউট্ৰিশ্যনবোৰ নি পেলাই যোনবোৰ মাসেল ব্ৰেক হৈছে মাসেল ব্ৰেক কৰাত মাসেল ব্ৰেক হোৱা মাসেলবোৰ ৰিপেয়াৰ কৰিব আৰু যাৰ ফলত ৰিপেয়াৰটো বেছি হ'ব কাৰণ ব্ৰেক বেছি হৈছে ৰিপেয়াৰ বেছিকৈ কৰিব লাগিব সেইটো কাৰণে আপুনি যেতিয়া এনাবলিক বা এনেকুৱা চাইকেল ষ্টাৰ্ট কৰিব খোৱাটো আপোনাৰ বেছি হৈ যায় মানে মিল ইনটেকবোৰ বেছি ল'বলগীয়া হয় তাৰপিছত ভিটামিনছ মিনাৰেলছ যিমান যি আছে চববোৰ ল'বলগীয়া হয় তো আল্টিমেটলি আপোনাৰ বডিটো গেইন হ'ব মাসেল গ্ৰ' হ'ব ষ্টেৰইডে কেতিয়াও আপোনাক ডাইৰেক্ট মাসেল বনাই নিদিয়ে মই কৈছোঁ নহয় আপোনাৰ ৰেড ব্লাড চেল বাঢ়িব আপোনাৰ ষ্ট্ৰেংথ গেইন হ'ব তেতিয়া আপুনি কি হ'ব ইনডাইৰেক্টলি হেল্প কৰিব চাওক যেতিয়া আপোনাৰ বহুত একচুৱেলি বডি বিল্ডিঙত বহুত কথা আছে বহুত একচুৱেলি নলেজেবল গেম হয় বডি বিল্ডিংটো চ' মই অলপ চলপ যি জানো মই আপোনালোকক ক'বলৈ চেষ্টা কৰি আছোঁ চ' যেতিয়া আপোনাৰ মাসেল মাছ গ্ৰ' হ'ব ঠিক আছে তেতিয়া আপুনি বেছিকৈ খাব মিলবিলাক বেছিকৈ ল'ব তেতিয়া আপোনাৰ মেটাবলিজমটো বাঢ়িব দিনক দিনে ঠিক আছে মেটাবলিজমটো ক'ৰ পৰা বাঢ়ে যেতিয়া আপুনি মানে টাইম টু টাইম আপুনি মিলবোৰ লৈ থাকিব মিলবোৰ লৈ থাকিলে আপোনাৰ খোৱা কেপাচিটিটো বাঢ়ে হাংগাৰ যোনটো কেপাচিটি হাংগাৰ যোনটো থাকে সেইটো আপোনাৰ বাঢ়িব তেতিয়া হাংগাৰটো যেতিয়া বাঢ়ে হাংগাৰটো বাঢ়িলে আপোনাৰ মেটাবলিজম বাঢ়িব মেটাবলিজমে আপোনাৰ কেলৰিটো বাৰ্ণ কৰে ঠিক আছে মেটাবলিজম যদি আপোনাৰ হাই আপোনাৰ কেলৰি পটাপট বাৰ্ণ হ'ব চ' মোৰ মেটাবলিজম হাই মই কৰিছোঁ কাৰণ আপুনি ষ্টাৰ্টিঙত কেতিয়াও ইমান খাব নোৱাৰে যেতিয়া আপুনি ডেইলি এক্সাৰচাইজ কৰিব ডেইলি খাব যোনটো সেইটো যেতিয়া হেবিটটো আপুনি বিল্ড কৰি ল'ব তেতিয়া আপোনাৰ দিনক দিনে ভোক বেছি লগা হ'ব ভোক বেছি লগা মানে আপোনাৰ মেটাবলিজম বাঢ়িছে যেতিয়া মেটাবলিজম বাঢ়িব আপোনাৰ কেলৰিটো বেছি বাৰ্ণ হ'ব আৰু যেতিয়া কেলৰি বাৰ্ণ হ'ব তেতিয়া বডিক কেলৰি দৰকাৰ হ'ব আৰু তেতিয়া বডিয়ে কি কৰিব কেলৰিটো ক'ৰ পৰা ল'ব খানাৰ পৰা ল'ব গতিকে আপোনাক বেছিকৈ আপোনাৰ ভোক লাগিলে আপোনাৰ খাদ্য বিচাৰিব আপুনি সেইমতে খাদ্যটো দিব যাৰ ফলত খাদ্যটো গৈ পেলাই ব্ৰেক হোৱা মাসেলবোৰত ৰিপেয়াৰ কৰিব হেল্প কৰিব আল্টিমেটলি গৈ পেলাই আপোনাৰ মাসেল বিল্ড হ'ব ষ্ট্ৰেংথ গেইন হ'ব মেটাবলিজম বাঢ়িব চ' ষ্টেৰইডে কেতিয়াও আপোনাক
ডাইৰেক্ট ষ্টেৰইড লৈছে বোলে ডাইৰেক্ট মাসল বনি গৈছে তেনেকুৱা কেতিয়াও নহয় যেতিয়া আপুনি ষ্টেৰইড চাইকেল ইউজ কৰিব প্ৰত্যেকটো সৰু সৰু কথা ধ্যান দিব লাগিব যিখিনি কম্পোনেন্টছ আপুনি লৈ আছে সেই কম্পোনেন্টছখিনি বডিত ইউজ কৰিব লাগিব গতিকে যেতিয়া আপুনি এনাবলিক চাইকেল ষ্টাৰ্ট কৰিব তেতিয়া আপোনাৰ খোৱাৰ পৰা আদি কৰি এক্সাৰসাইজৰ পৰা আদি কৰি গোটেইখিনি বাঢ়ি যাব আৰু আপুনি চাগে মই প্ৰথম যোনে এনাবলিক চাইকেল ডাইৰেক্ট ৰিভিল কৰিছে ইন ফ্ৰণ্ট অফ কেমেৰা সো ভিডিওটো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব আৰু মোৰ এই গোটেইখিনি এই যিমানখিনি বস্তু আছে ষ্টেৰইড আছে এই গোটেইখিনি মোৰ টোটেল পৰিছে 8000 টকা সো কষ্টটো পৰিছে মোৰ 8000 টকা আৰু মই একেবাৰে শেষত কম যে আপোনালোকে ইয়াৰ পৰা দূৰত থাকক সাইড ইফেক্টটো বহুত আছে গুড ইফেক্টটো বহুত আছে মাসল গেইন হ'ব ষ্ট্ৰেংথ গেইন হ'ব ভোক বেছি লাগিব দেখিবলৈ ধুনীয়া হ'ব ঠিক আছে মাসল যেতিয়া বাঢ়িব মানুহে আপোনাক তাৰিফ কৰিব আপোনাৰ ভাল লাগিব কিন্তু তাৰ সাইড ইফেক্টটো বহুত আছে সো সাইড ইফেক্টবোৰ এতিয়া নকওঁ কাৰণ সাইড ইফেক্ট কলে ভয় খাই যাব আৰু সাইড ইফেক্টবোৰ আমাক নেগেটিভ পইণ্ট বিলাক আমাক নালাগে পজিটিভ পইণ্ট লাগে এনাবলিক কৰ পৰা দূৰত থাকক জাস্ট ভিডিওটো চাওক ফৰ নলেজ গেইন কৰক বস্তুটো কেনেকুৱা আপোনালোকে গোটেইখিনি দেখিলে আৰু মই যিমান পাৰো কৈ দিছো গতিকে মোৰ ভিডিওবোৰ চোৱাৰ বাবে ধন্যবাদ আৰু মোৰ ভিডিওবোৰ সাপোৰ্ট কৰক শেয়াৰ কৰক সাবস্ক্ৰাইব কৰক সব কৰি দিয়ক যি কৰিবলগীয়া আছে আৰু এনেকুৱা ভিডিও আহি থাকিব গতিকে আজিৰ ভিডিওটো ইয়াতে ফিনিশ কৰিছো ধন্যবাদ মোৰ ভিডিওবোৰ চোৱাৰ বাবে